নমস্কাৰ। আজি অনারেবল স্পেশাল জাজ ওদালগুৰি এন.এছ. দেউৰী আদালতে এটা গেং ৰেপ গোচৰত আসামী আবিজুল আলী, সাদ্দাম হুছেইন, মহিদুল ইছলাম, মুস্তাক আহমেদ আৰু এহছান আহমেদক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু প্ৰত্যেক আসামীকে 20,000 টকাকৈ জৰিমনা বিহে। এই গোচৰটো আছিলে যোৱা ইংৰাজী 22/6/2024 তাৰিখে সংঘটিত হোৱা এটা দলবদ্ধ ধৰ্ষণৰ ঘটনা। এই গোচৰ ওদালগুৰি জিলাৰ মাজবাট এলেকাৰ মাজবাট থানাৰ গোচৰ নং 30/2024 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 366, 376D, 323, 506 আৰু 34 ধাৰাত গোচৰটো ৰুজু হৈছিল। ঘটনাৰ বিৱৰণ মতে গোচৰীয়াৰ ভতিজী ছোৱালী মাজবাট টাউনৰ পৰা টিউচন ক্লাছৰ পৰা নিজৰ লগৰীয়া নাম ৰাজ বাস্পৰৰ লগত মটৰ চাইকেলত ঘূৰি আহোঁতে সন্ধিয়া মাজবাট বাগানৰ মাজত আসামীবিলাকে লগ পাই আগুচি ধৰে আৰু বাইকৰ চাবি কাঢ়ি লয় আৰু দুয়োকে মাৰধৰ কৰে আৰু ৰাজ বাস্পৰক বাগানৰ মাজত নি আঁঠু কৰাই তাক দম দিয়ে আৰু এজন আসামীয়ে তাক ৰখি থাকে আৰু বাকী আসামীবিলাকে নাবালিকা ছোৱালীৰ লগত এজনৰ পিছত এজন দলবদ্ধভাৱে ধৰ্ষণ কৰে আৰু পিছত ৰাজ বাস্পৰক ৰখি থকা এজন আসামীয়ে এই ছোৱালীৰ লগত ধৰ্ষণ কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰিছিলে এই গোটেই 5জন আসামীয়ে। আজি আদালতে গোটেই সাক্ষীবাদী চাই আসামী আবিজুল আলী, সাদ্দাম হুছেইন, মুস্তাক আহমেদ, মহিদুল ইছলাম আৰু এহছান আহমেদক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু লগতে 20,000 টকাকৈ জৰিমনা বিহে। আজিৰ আদালতে ভিক্টিম ফেমিলিক 5 লাখ টকা দিবলৈ সেক্ৰেটাৰী ওদালগুৰি ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিক হুকুম দিয়া হয়।